আজি আমি লৈ যাব বিচাৰিছোঁ অসমৰ সৰ্ববৃহৎ শিৱ মূৰ্তিটোলৈ, যিটো শিৱ মূৰ্তি আছে নলবাৰীত। সেই যে আপুনি দূৰৰ পৰা দেখিছে, এইটোৱে হৈছে ঐতিহাসিক সেই শিৱ মূৰ্তিটো। চাওক এবাৰ ভালকৈ কিমান ডাঙৰ শিৱ মূৰ্তি, আৰু যিটো নলবাৰীত উদ্বোধন হ'বলৈ গৈ আছে। এটা বিশেষ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আৰু এইটো হৈছে মোৰ পিছফালে অসমৰে সৰ্ববৃহৎ এটা শিৱ মূৰ্তি, যিটো নলবাৰীত নিৰ্মাণ অৱস্থাত আছে। শিৱৰাত্ৰিৰ দিনা ইয়াক উন্মোচন কৰা হ'ব, আৰু তাৰ কাষতেই আমি আহি উপস্থিত হৈছোঁ। বাজেট কেনে লাগিছে? ধুনীয়া, আপোনালোকে আহক, নলবাৰীতে হওক, বেছি দূৰ নহয়, ডাঙৰ এটা শিৱ মূৰ্তি আছে। আগতে ইমান ডাঙৰ অসমত দেখা নাই, মানুহে ফটো পাই থাকোঁ। আপোনালোকে আহক, আৰু শিৱৰাত্ৰিও আহি আছে, শিৱৰাত্ৰি ডাঙৰকৈ পালন কৰা হ'ব। আৰু শিৱ বাবাৰ আশীৰ্বাদ নতুনকৈ বনাইছে, গোটেইখিনি বনাই বহুত প্ৰস্তুতি চলি আছে, সোনকালে হ'ব যেন লাগি আছে গোটেইখিনি কামে।